হেল্ল' গাইজ, মোৰ অন্যতম ভিডিঅ'লৈ আজি মই স্বাগতম জনাইছোঁ। আজি বহুত দিনে একো ভিডিঅ' দিবই পৰা নাছিলোঁ, একো ব্লগছ বনাবই পৰা নাছিলোঁ। কাৰণ যিহেতু মই বহুত ব্যস্ততাত থাকোঁ, মই অন্যান্য কামো কৰোঁ। অকল ভিডিঅ' দিয়াই নহয়, অকল মই ভিডিঅ' বনোৱাই নহয়, মই অন্যান্য কামো কৰোঁ। যিহেতু মই কামৰ সূত্ৰে মই কামত ব্যস্ততা কাৰণত মই মানে ভিডিঅ'টো মই ডেইলি দিবলৈ নোৱাৰোঁ, ডেইলি মই ব্লগছ বনাব নোৱাৰোঁ। তাতে মই সময় মিলাই আৰু সময় যেতিয়াই পাওঁ মই তেতিয়াই এটাকৈ ভিডিঅ' বনাওঁ। তেনেকৈ কৰি মই ভিডিঅ' বনাই আছোঁ। আজি আহিছোঁ মই আমাৰ ভুৰুবন্ধা বালিগোহাঁই থানলৈ আহিছোঁ। মানে বালিগোহাঁই থান মানে আমাৰ ইয়াত মানে ঐতিহাসিক মানে আগৰ পৰাই আজি আপোনাৰ 100-150 বছৰ আগৰ পুৰণা মন্দিৰ হয়, পুৰণা থান হয়। পুৰণা মন্দিৰ 100 বছৰ আগৰ আমাৰ সোণাই নদীৰ পাৰত অৱস্থিত হৈ আছে। এয়া সোণাই নদী হয়, এইখন সোণাই নদী। আজি তালৈকে আহিছোঁ। আমি তালৈ অহা এটাই উদ্দেশ্য, মানে আজি আমি এই মন্দিৰত আহি পেলাই এখন শৰাই ভাগ আগবঢ়াইছোঁ। ভগৱানৰ ওচৰত এখন শৰাই ভাগ আগবঢ়াইছোঁ। আমি এই মন্দিৰত আমি শৰাই দি থাকোঁ বছৰত এবাৰকৈ। হয়তো কোনোবা বছৰ বিশেষ অসুবিধাত বা কিবাৰ সমস্যাৰ সন্মুখীন হ'লে আমি সেই বছৰ দিব নোৱাৰোঁ। কিন্তু পাৰিলে আমি প্ৰত্যেক বছৰে আহোঁ। আমি ইয়ালৈ আহি পেলাই মোৰ ঘৰৰ পিনৰ পৰা আহি পেলাই মই এখন শৰাই ভাগ ইয়াতে দিওঁ। এটা ভগৱানৰ ওচৰত সেৱা লওঁ, যেন বছৰটো যেন ভালে কুশলে যায়, তাই কামনা কৰি সেৱা সত্ৰকা লৈ শৰাই ভাগ দি পেলাই ভগৱানৰ ওচৰত সেৱা জনাওঁ। তাকে আজি আহিলোঁ। ব'লকচোন আপোনালোককো দেখুৱাওঁ অলপ, যে মন্দিৰটোৰ চৌপাশ কেনেধৰণৰ সৌন্দৰ্যতা আৰু কেনেধৰণৰ পৰিৱেশ। ব'লকচোন আপোনালোককো দেখুৱাওঁ মন্দিৰটোৰ। অলপ মই ভৰিখনে ধুই লওঁ, নদীৰ পাৰত যিহেতু আছোঁ, আৰু ভৰিখন ধুই পেলাই আৰু মন্দিৰলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব, স্কিপ নকৰাকৈ। বিশেষ আজি ভিডিঅ'টো ভাল হ'বলৈ গৈ আছে, বহুত সুন্দৰ ভিডিঅ'। কাৰণ যিহেতু আজি মই দেখুৱাই আছোঁ আমাৰ পুৰণা ঐতিহাসিক এটা পুৰণা মন্দিৰ, যি মন্দিৰ আজি আপোনাৰ 100-150 বছৰ আগৰ পুৰণা। আমাৰ দেউতা, ককা দেউতা, তাৰো দেউতাৰ আগৰ দিনৰ মন্দিৰ। আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈ। আজিৰ দিনটোও বহুত ধুনীয়া, বতৰো ভাল, বিশেষ ইমান বৰ ৰ'দ নহয়। মন্দিৰত আহিছোঁ, বহুত ভাল লাগিছে আৰু পৰিৱেশটো বহুত সুন্দৰ পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ। বালিগোহাঁই থান চাওক আপোনালোকে, কি সুন্দৰ পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশটো। বালিগোহাঁই থানৰ পৰিৱেশ বহুত ধুনীয়া লাগে। জেগাখিনি নদীৰ পাৰত অৱস্থিত হৈছে, চাৰিওকাষে পথাৰ, নিৰাময়, সুন্দৰ পৰিৱেশ, একদম নিজান জেগা, বহুত ধুনীয়া লাগিছে জেগাখিনি, বহুত সুন্দৰ। সেইপিনে মোৰ ল'ৰাটোও আনিছোঁ লগত, মোৰ ল'ৰাটো আহিছে। বেটা ক'ত আহিছিলা? ক'ত আহিছা? ক'ত আহিছা? কৈ দিয়া ক'ত আহিছা? কৈ দিয়া। এইপিনে মামী বহি আছে, ৰিম্পিও বহি আছে। এইপিনে ভকতসকলে কাম কাজত লাগি আছে। মাহ প্ৰসাদ আৰু আপোনাৰ ফল মূল কটা, পাত কটা, চাফা কৰা, এইবিলাক ভকতসকলে লাগি আছে সকলোৱে। আৰু আহিব ভকতবৃন্দ, আৰু আহিব মন্দিৰলৈ। এতিয়া আমি প্ৰসাদ খাই আছোঁ। প্ৰসাদ খাই কেনে ঘৰলৈ যাবলৈ হ'ল। আৰু দেখিছে চবে প্ৰসাদ খাই আছে আৰু ভকতেও খাই আছে, চাওক। আৰু প্লিজ ভিডিঅ'টো কেনেকুৱা পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব একেবাৰে নাপাহৰিব।